না আটাইতকৈ আজি ভাল খবৰ যে আমি ইমান দিনে অপেক্ষা কৰিছিলোঁ 7 মে তাৰিখ কেতিয়া আহিব আমি ভোটদান কৰিম কিন্তু আজি ইমান নেনেপৰা বৰ্ষণ কিনকিনীয়া বৰ্ষণৰ বতৰতো মানুহ যথেষ্ট মানুহ ওলাই আহিছে হিলদল ভাঙি ওলাই আহিছে আৰু আমাৰ গণতন্ত্ৰৰ এইটো এটা ৰাইজেই যে ৰজা তাৰ এটা নজিৰা মানুহ কিন্তু এই বৰ্ষণ বতৰতো মানুহ যথেষ্ট মানুহ ওলাই আহিছে ভোটদান কৰি আছে শান্তিপূৰ্ণভাৱে ভোট দি আছোঁ আৰু আমাৰ প্ৰথমবাৰৰ কাৰণে এই কটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ 203 নম্বৰ যি ভোট কেন্দ্ৰ গ্ৰহণ কেন্দ্ৰ হৈছে এই ভোট কেন্দ্ৰটোত মোটামুটি 1300+ ভোট আছে গতিকে ইয়াৰ ৰাইজে যথেষ্ট আনন্দৰে ভোটখিনি শান্তিপূৰ্ণভাৱে দি আছে আৰু আমি গোটেই অসমবাসীকে কওঁ ভাৰতবাসীকে কওঁ সকলে ওলাই আহক নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰক এই গণতন্ত্ৰৰ যি ন্যায় ব্যৱস্থাটো শক্তিশালী কৰক তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষৰ বা অসমৰ ভোটাৰসকলক আহ্বান জনাইছোঁ এই মুহূৰ্তত কিমানমান পুল হৈছে ভোট ইতিমধ্যে ৰাতিপুৱাৰ পৰা যদিও বৰ্ষণ তথাপি মানুহ যথেষ্ট ওলাই আহিছে ইতিমধ্যে 40% ভোট আমাৰ ইতিমধ্যে পুল হৈছে আৰু যি 60% ৰৈ আছে এতিয়া যথেষ্ট সংখ্যক মানুহ লাইনত আছে আমি আশাবাদী যে মোটামুটি ইয়াতে 80%কৈ প্লাছ হ'ব বুলি আমি আশাবাদী ৰাইজৰ সহযোগিতা নিশ্চয় পাইছে আপোনালোকে যথেষ্ট ৰাইজৰ সহায় পাইছোঁ গণতন্ত্ৰৰ যিটো অধিকাৰ ভোটাৰ যি অধিকাৰ সেই অধিকাৰ মানে বুজি পাইছে যথেষ্ট মানুহ এই বৰ্ষণ হ'লেও বতৰ যদিও বেয়া হৈছে তথাপি কিন্তু যথেষ্ট মানুহ ওলাই আহিছে আনন্দৰে ওলাই আহিছে নিজৰ ভোট দিবৰ কাৰণে গতিকে ৰাইজক আমি অভিনন্দন জনাইছোঁ